নমস্কাৰ বন্ধু-বান্ধৱীসকল, দেৰিকৈ হ'লেও মই ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমবাসী ৰাজ্যলৈ। মই বহুদিনৰ পিছত আহিলোঁ আপোনালোকৰ মাজত নতুন ব্লগ লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লাইক শ্বেয়াৰ কৰি দিব আৰু যিবিলাকে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। বলক তেতিয়াহ'লে একেলগে ৰাস চাওঁ। মই আহিলোঁ শান্তি মন্দিৰ ৰাস মহোৎসৱত। এইখন প্ৰথম গেটখনেৰে আমি গৈ আছোঁ। আমি পূজাস্থলীত আহি কিনে সেৱা শুশ্ৰূষা কৰি লৈছোঁ। এয়া আমি সেৱা কৰি আহিলোঁ আৰু ইয়াতে ডেন্স চলি আছে। অলপমান ডেন্স চাওঁ, সোনকালে ঘৰলৈ যাম, মানে বহুত ঠাণ্ডা দিছে। ডেন্স চাই কিনে আমি এপাক মণিহাৰীত ঘূৰিলোঁ, মানে বেছি ৰাতি নকৰোঁ, সোনকালে ঘৰলৈ যাম। বহুত ঠাণ্ডা লাগিছে। আমাৰ ঘৰ দূৰ হয়, 7 কিলোমিটাৰমান দূৰত হ'ব। এতিয়া আমি দ্বিতীয়খন পূজাত গৈ আছোঁ। ইয়াত দুখন পূজা হয়, শান্তি মন্দিৰ মহোৎসৱ বুলি এখন পূজা আৰু এখন সৰুগাতি বুলি ঠাই আছে, তাতো পূজা হয়। ওচৰা-ওচৰিয়ে হয়। আমি দ্বিতীয়খন পূজাত আহিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ পূজা কেনেকুৱা হৈছে। ময়ো আজিয়ে প্ৰথম আহিলোঁ, ঠাণ্ডাৰ কাৰণে আহিব মন নাযায়। এয়া ফুচকাৰ দোকানত আহিলোঁ, এতিয়া আৰু ফুচকা খাম। মই যিকোনো পূজাত গ'লে প্ৰথমতে ফুচকা খাওঁ, নোখোৱাকৈ নাহোৱে। হাজবেণ্ডে ফুচকা নাখায়, তেওঁৰ পচন্দ মতে খাব। ঠাণ্ডা দিয়াৰ কাৰণে বহুত জলকীয়া দিয়া কেঁচা ভজাও কিনি লৈছোঁ।
মইতো চাকৰি কাৰণে চেষ্টা কৰি আছো চাকৰি নহ'লে মই কি কৰিম কোৱা আৰু আজিকালি ঘোষ দিব নোৱাৰিলে অতি সহজে চাকৰি দিব নাযায় কথাটো অৱশ্যে তথাপিতো চেষ্টা কৰি থাক কাৰণ ধুনীয়াকৈ হ'বনে দাদা বাৰু ৰক্ষা তই অংকিতা দেউতাৰ ডিপাৰ্টমেণ্টৰ ফালে গৈছে হা হয় তই ঘৰতে থাকিবি আৰু ক'ত ওলাই যাবি আৰু অংকিতা তই মোক এটা কথা কচোন তোৰ লগত যে পঢ়ে কি ৰাগি নি তাই আজি প্ৰফেচৰ আহিব নাই মই এনেহে সুধিছোঁ দ্বিতীয়খন পূজাত নাটক চলি আছে আমি অকণমান চাইছোঁ এতিয়া আৰু ঘৰলৈ যাব ওলাইছোঁ বেছি ৰাতি হোৱা নাই তথাপিও সোনকালে যাম 7 কিলোমিটাৰ যাব লাগিব ঠাণ্ডা বহুত দিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই